এইটো কোনোমতে কৰিব নোৱাৰে আৰু সেইটো আমি কৰিব নিদিম আমি য'ত যাব লাগে যাম কাৰণ কমিশ্যন ক্লিয়াৰলি কৈ দিছে যে প্ৰাইভেট কোম্পানীত ট্ৰাইবেল এৰিয়াত অকুপাইড কৰিব নোৱাৰে আৰু বিজনেছ ফলফিল কৰিব নোৱাৰে বুলি ক্লিয়াৰ স্পষ্ট কোৱা আছে গতিকে যদি ট্ৰাইবেল ৱেলফেয়াৰ যদি নাই তেতিয়াহ'লে আমি তাত হস্তক্ষেপ কৰিম আৰু এইটো কৰিব নিদিম সেইটোৱে মই আৰু বিশেষ নকওঁ ইমান সিহঁতে কাম কৰা নিচিনা হৈ আছে এতিয়াতো সিহঁতৰ কি খালি কম্বিনেশ্যন বাকী একো নাই তাৰ ফিউচাৰৰ প্লানিং কি আছে সেইটো জিৰ' নাই ফিউচাৰ প্লানিংটো নাইতো কম্বিনেশ্যন পালে হৈ গ'ল সিহঁতৰ বাছ বহি যাব ইমানে কিন্তু আমি কৈছোঁ যে কম্বিনেশ্যনতো পিছত যাব নালাগে যিকোনো প্ৰজেক্ট কৰিলে আপোনাৰ প্ৰথম হেলুন দিয়াৰ কাৰণে ইয়াৰ কাৰণে ভাবক কি আছে ফিউচাৰটো তাৰ পাছত কম্বিনেশ্যন আহিব তাৰ পাছতে লেণ্ড ইকুৱেশ্যন চিষ্টেম আহিব লেণ্ড ইকুৱেশ্যন তাৰপিছত কনচেণ্ট ল'ব লাগিব সেই কনচেণ্টটো কাৰেক্ট হ'ব লাগিব না এতিয়াতো প্ৰথমতে সিহঁতে কি কৰে সিহঁতে ডিমাৰ্কেশ্যন কৰি লয় আগতে ডিমাৰ্কেশ্যন কৰি লয় যে কম্পিটিশ্যন পইচা লওক গুচি যা সেইটো ফৰ্চফুলি নহয় নেকি আপোনাক পইচা দিছোঁ আজি বোলে ঘৰতে এৰি যায় এইটোহে কৰি আছে এতিয়া চলাৰ প্ৰজেক্ট এনেকৈ ডিমাৰ্কেশ্যন কৰি ল'লে নাই সিহঁতে তাৰমানে এতিয়া এৰা তোমালোকক এতিয়া 2 লাখ 1 লাখ কিমান 1,70,000 দিম পাৰ বিঘাত গুচি যা মৰিলে মৰ বাচিলে বাছ যি কৰিলে কৰ তোমালোকে 1,70,000 দিছোঁতো গুচি যা এইটো কাৰবাৰে কৰিছে ট্ৰেন্সপাৰেঞ্চি বোলা বস্তুটো নাই নেকি সেইটোৱে তোমাৰ ভিতৰত যদি এই ৰিপৰ্ট যদি কাউন্সিলে বনায় তেতিয়া ইয়াত কোনোবা ছ'চিয়েল অৰ্গেনাইজেশ্যন কোনোবা XYZ কোনোবা প্ৰেচিডেণ্ট ছেক্ৰেটাৰী চব নাম ওলাব ইয়াত যিবিলাক একদম মনে হৈ গ'ল অৰ্গেনাইজেশ্যনবিলাক মেক্সিমাম ছ'চিয়েল অৰ্গেনাইজেশ্যনবিলাক মানে ইয়াত কম্পিটিশ্যনৰ কাৰণে নাম ভৰাইছেতো এই গোটেই তথ্য নামটো এতিয়া ওলাই এতিয়া লুকাব নোৱাৰে এতিয়া এনেকুৱা হৈ গৈছে এনেকুৱা টাইট কৰিছে চব ওলাই আহিব যদি কোনোবা যদি প্ৰেছ মিডিয়াবিলাকে নাম থাকিলে ওলাই আহিব এতিয়া ওলাই আহিব ডিটেইলছ একদম ব্ৰেকআপ বিচাৰিছে ব্লেছ ৱাইজ ব্ৰেকআপ বিচাৰিছে গোটেই ওলাব যিমান অৰ্গেনাইজেশ্যন আছে KNLF হওক UPDF হওক যিমান সংগঠন আছে KSS চব ওলাই আহিব কিন্তু সেইকাৰণে মাতা নাই যে কম্পিটিশ্যন পইচাহে বিচাৰে কম্পিটিশ্যন পইচাৰ কাৰণে পিছলৈ দৌৰি আছে কিন্তু আমি আশা কৰিছোঁ যে প্ৰজেক্টটো আমি যিমানখিনি কৰিছোঁ প্ৰজেক্টটো এতিয়া 99.9% কৰিব নোৱাৰে আৰু নকৰে আৰু এইটো নহ'ব বুলি আমি আশা কৰিছোঁ মানে এইটো দিব নিদিব কেতিয়াও দিব নিদিম এইটো যিবিলাক যিমান চিঙৰক নিদিওঁ লাগিলে বেলেগক দিয়ক আমি ক'বলৈ আপত্তি নাই এতিয়া APDCL আকৌ 5,000 বিঘা চাৰ্ভে প্ৰজেক্টৰ কাৰণে বিচাৰিছে সেইটো আমি দিব নিদিম এতিয়া আকৌ কিবা এটা গ্ৰীণ কিবা এটা আছে বৈঠালাংটো কিবা এটা আজি ইনগ্ৰেট নহয় আজি জাষ্ট মিটিঙত কৈছিলে যে এইটো হাইড্ৰ' প্ৰজেক্টৰ কাৰণে আমি ইমান বিঘা লাগে সেইটো কৰিব নিদিম এইটো ফাইল কৰিম আমি লিগেল কৰোঁ আমি কাজিয়া নকৰোঁ গালি গালাচো নিদিওঁ আমি চিষ্টেমত যাম লিগেলত আহিম আমি লিগেলত হাৰিলে আমি হাৰিছোঁ বুলি কওঁ যদি লিগেলত যদি যাওঁ আমাৰ ৰাইট মতে যাওঁ তেতিয়াহ'লে এইটো কনষ্টিটিউশ্যন ল'হে বেয়া আমি ল'টোহে যেতিয়া আমি ল'টো আমি একচেপ্ট নকৰোঁ যে ল'টো চিষ্টেম নহয় বুলি কওঁ আমি কনষ্টিটিউশ্যন হিচাপে যাওঁ যদি কনষ্টিটিউশ্যন যদি গ'লে তাত যদি আমি হাৰি গ'লে তাৰমানে কনষ্টিটিউশ্যন আমি বিশ্বাস নকৰোঁ যি ইচ্ছা হ'লে এইটো কৰিব পাৰে ইয়াতে বুলি ক'ব পাৰিম সেইকাৰণে আমি কাজিয়া নকৰোঁ গালিও নিদিওঁ কাৰো এগেইনষ্টত নকৰোঁ চিষ্টেমত কৰিম এতিয়া চিফ মিনিষ্টাৰ ইয়াত এইটো আনি আনক আমি ক'বলৈ নাযাওঁ কিন্তু যদি ইয়াৰ কাৰণে ৱেলফেয়াৰৰ কাৰণে একো নাই একো বেনিফিট নাই ফিউচাৰৰ কাৰণে কিবা এটা হাম্পাৰ হ'ব তেনেহ'লে এইটো কৰিব নিদিওঁ সেইটোৱে ডেভেলপমেণ্টটো আমি নালাগে বুলি কোৱা নাই নহয় ডিষ্ট্ৰাকটিভ যিমান প্ৰজেক্ট আছে সিহঁতি এইটো হস্তক্ষেপ কৰিম যিমান ডিষ্ট্ৰাকটিভ প্ৰজেক্ট কৰে লেণ্ড ইকুৱেশ্যনৰ ওপৰত ট্ৰাইবেল লেণ্ডৰ ওপৰত যদি ইহঁতে উইদাউট ট্ৰাইবেল ৱেলফেয়াৰ যদি কাম কৰে আমি তাত হস্তক্ষেপ কৰিম যদি যে লাইক চাইনিক স্কুলটো আমি কাউন্সিলে 2,000 বিঘা বুলি কৈছে 2,000 নে 1,000 বিঘাত দিছে আমি এটা জেগাত 1,000 বিঘা দিখিনি আমি যদি কাৰ্বি আংলং আৰু ডিমা হাছাৰ আমি ট্ৰাইবেল মানুহ যদি ইয়াত হেলমেট দিয়া মানুহ যদি ইয়াত এডমিশ্যন ল'ব নাপায় তেনেহ'লে আমি কিয় দিম ইয়াৰ মানুহ যদি কি আমি স্কুলৰ ওচৰত গৈ কিনি আমি চাই আহিমে নেকি যদি ইয়াৰ কাৰণে চিষ্টেম কৰক ৰিজাৰ্ভেশ্যন থাকক আমি অপ'জ কৰা নাই নহয় চেণ্ডিং স্কুলৰ ওপৰত আমি অপ'জ কৰা নাইতো কিন্তু তাত হোৱাইট পেপাৰ দেখুৱাওক না আপোনালোকে এই 100 কোটি যে কম্পিটিশ্যন আছে বুলি সেইটো মাথা মাৰিব নালাগেতো
মাথা মাৰিব লাগে আপোনালোকে 100 আউট অফ 100ৰ পৰা কাৰ্বি আংলঙৰ আৰু ডিমা হাউচৰ ট্ৰাইবেলৰ মানুহৰ ইয়াৰ হেলমেট দিয়াৰ কাৰণে কিমান ৰিজাৰ্ভেশ্যন থাকিলে 50 থাকিলে নে 100 থাকিলে নে তাৰে 100% পৰা 40% ট্ৰাইবেলৰ কাৰণে ইয়াৰ হেলমেট দিয়াৰ কাৰণে ৰিজাৰ্ভেশ্যন আছেনে নাই এনেকৈ হ'লে আমি বেলেগ বেলেগত যাব পাৰোঁ যদি 7% যদি 7% হ'লেও আমি য'তে ত'তে যাব পাৰোঁ ইয়াত নাথাকিলে হৈ যায় না লোকৰ কাৰণে আমি ইয়াৰ সুবিধা কিয় দিম নকৰবা ফ্লাইঅভাৰ দিছে বুলি লৈ আনক আমিতো পোৱা নাই নহয় আমিতো ৰাস্তা পদূলিৰ কাৰণে যিটো মাথা কি কয় বাধা দিয়া নাই আপোনালোকে যে এতিয়া কৰ্পৰেটত 50,000 বিঘা দিম এইটো আমি বাধা দিম কিয় নিদিম এইটো দিবই লাগিব যদি কোম্পানী ইণ্টাৰেষ্টত আপোনালোকে কৰে আমি ট্ৰেভেল ইণ্টাৰেষ্টৰ কাৰণে কৰিম যদি আপোনালোকে ডাঙৰ ডাঙৰ কোম্পানী ইণ্ডাষ্ট্ৰীৰ কাৰণে যদি ইণ্টাৰেষ্ট দিয়ে তেতিয়াহ'লে এইটো আমি বাধা কৰি দিম হয় যদি আপুনি যদি কৰিব বিচাৰে ইয়াৰ ট্ৰাইবেল ফাৰ্ষ্ট আপুনি যদি ট্ৰাইবেলৰ মাটি যদি আপুনি বিজনেছ কৰিব বিচাৰে ডাঙৰ কৰ্পৰেট দিব পাৰে তেনেহ'লে ইয়াৰ প্ৰথমতে 70% ট্ৰাইবেলৰ কাৰণে আপুনি ৱেলফেয়াৰটো ভাবিব লাগে ইয়াৰ কাৰণে ভাবিব লাগে অকল আপুনি জাষ্ট কোম্পানী আহিলে তাৰে মোৰ আৰু 50 crore লৈ লৈছে 100 crore লৈ লৈছে জাষ্ট একজন দুজনৰ কাৰণে মোৰ লাইফ যদি হৈ গ'ল বাকী মোৰলৈ মোৰ বাচিলে এইটো ক'লে নহ'ব নহয় গতিকে আমি যিমানখিনি এগেইনষ্ট ট্ৰাইবেল যদি প্ৰজেক্ট আহে তেনেহ'লে এইটো মাত মাতিম আৰু এইটো কৰিবই নিদিম এইটোতো 100% আপোনালোকে এইটো চিটিং বহাব লাগে হিয়াৰিং বহাব লাগে গতিকে সেই হিয়াৰিং বহাব লাগে বুলি আমি ৰিকুৱেষ্ট কৰাৰ লগে লগে 25 এপ্ৰিলে তেখেতসকলে চিটিংটো বহালে এতিয়া সেইটো চিটিংটো শ্বিলঙত হৈছিলে প্ৰথম ফাৰ্ষ্ট চিটিংটো নৰ্থ ইষ্টাৰ্ণ কাউন্সিলত তাত আমি ডিবেট আৰ্গুমেণ্টটো অলপ হৈছিলে বেছি হোৱা নাই কাৰণ প্ৰিন্সিপাল ছেক্ৰেটাৰীও নগ'লে ইয়াৰ সলনিত সমাজ ৰাজেশ্বৰ তেৰাং ছেক্ৰেটাৰী তেখেতে গৈছিলে তেতিয়া আমি তাত ডিছকাছ কৰাৰ পাছত সেই মাইনৰিটিটো 16 মে দিলে 16 মে মাইনৰিটিখন দিলে আৰু ইয়াত আমি যিবিলাক কৈছিলোঁ সেই ডিটেইলছ লিখা আছে কাউন্সিলে কি দিছিলে এভিডেঞ্চিয়েল কি দিছিলে এই গোটেই মাইনৰিটি দিয়াৰ পাছত লাষ্টত কমিশ্যনে কৈছিলে যে এই তথ্যবিলাক বিচাৰিছে যে আপোনালোকে ভিলেজ ৱাইজ 23 ভিলেজ আছে তাৰে ভিলেজ ৱাইজত কোনটো ফেমিলিত ইফেক্ট হৈছে কিমান মাটি গৈছে এই গোটেই ডিটেইলছ লাগে নম্বৰ 1 নম্বৰ 2 আকৌ ক'লে যে মাটি আপোনালোকে লৈছে কম্বিনেশ্যন এক মতে লেণ্ড ইকুৱেশ্যন এক মতে যিটো ৰিহেবিলিটেশ্যন এণ্ড ৰিছেটেলমেণ্ট লেণ্ড ইকুৱেশ্যন ৰিহেবিলিটেশ্যন এণ্ড ৰিছেটেলমেণ্ট এক মতে আপোনালোকে কৰিছে নাই এই গোটেইটো তথ্য লাগে মাটি লৈছে এতিয়া আপোনালোকে মাটি দিব লাগিব মাটি লৈছে এতিয়া মাটি দিব লাগে এইটো একদম পূৰা ফুলফিল হ'ব লাগে 2003 মানে লেণ্ড ইকুৱেশ্যন এক মতে আপোনালোকে কৰিব লাগে বুলি ক'লে কৰিব পাৰিব নেকি মাটি দিব পাৰিব এক্সট্ৰা আৰু যেতিয়া হিয়াৰিং হৈছিলে তেতিয়া আমি যেতিয়া কৈছিলোঁ তেখেতসকলে কৈছিলে যে আমি জব দিম বুলি কৈছিলোঁ তেতিয়া মই এটা কৈছিলোঁ ক'ৰ পৰা আপোনালোকে জব দিব জব কিমান দিব তেতিয়া কমিশ্যনে কৈছে জব কিমান দিব আপোনালোকে কওক তাত কৈছে আপোনালোকে 1500 ফেমিলিজ আছে দিব পাৰিব নোৱাৰে দিব নোৱাৰে হ'লে তুমি কিয় আগবাঢ়িছে আপোনালোকে মাটি লৈ ল'ব মাটি লোৱাৰ লগে আপোনালোকে কম্পেনচেশ্যন দিব কম্পেনচেশ্যনটো আজি লৈ ল'ব কালি শেষ হৈ যাব এতিয়া ফিউচাৰ জেনেৰেশ্যন সিহঁতে কি খাব গতিকে কম্পেনচেশ্যনটো লৈ ইয়াত নাহিবি বুলি কৈছে কমিশ্যনে কম্পেনচেশ্যন টকাটো লৈ ইয়াত আহিব ৰিহেবিলিটেশ্যন ৰিছেটেলমেণ্ট এই গোটেই ছিষ্টেমটো আপোনালোকে ফুলফিল আছেনে নাই প্ৰজেক্টটো কাৰণ ট্ৰাইবেলৰ মাটিত আপোনালোকে ট্ৰাইবেলৰ ৱেলফেয়াৰৰ কাৰণে কৰিব লাগে এই ছিষ্টেম যদি নহয় তেনেহ'লে আপোনালোকে প্ৰজেক্টটো কৰিব নালাগে যদি আছে তেনেহ'লে কৰা যদি নাই কৰিব নালাগে এই কথা স্পষ্ট ক্লিয়াৰ কথা কোৱা কমিশ্যন গতিকে মই কৈছিলে মই ইয়াৰ লগত আকৌ জইন কৰি দিম আমি লাহৰিয়ান চ'লাৰ প্ৰজেক্ট আছাম চ'লাৰ প্ৰজেক্টৰ ওপৰত আমি কিছুমান তথ্য বিচাৰি সেই প্ৰজেক্টটো যাতে সেই মাটিটো যি কেনেকৈ ছেভ হ'ব লাগে সেই বিষয়টো আমি বিতংকৈ ডিছকাছ কৰাৰ পাছত আমি কিছুমান চেলৰ কিছুমান য'ত যাব লাগে সেইখিনিত আমি গৈছিলোঁ প্ৰথমতে আমি ইউএনলৈকে আমি লেটাৰ দিছিলে যে এই মাটিটো সুৰক্ষিত হ'ব লাগে বচাব লাগে বুলি আমি গৈছিলোঁ
তাৰপিছত তেখেতে অক্টোবৰ 13 আৰু 14 ইউএনত প্লেচ কৰিছিলে। সেইটো প্লেচ কৰাৰ পাছত তেখেতে ইউএনৰ পৰা এটা ডাইৰেকশ্যন দিছে যে ইণ্ডিয়া অফিচত প্ৰথমতে নেশ্যনেল অফিচতে আপোনালোকে দিব লাগে বুলি কৈছে, যে নেশ্যনেল কমিশ্যন ফৰ শিডিউল ট্ৰাইব তাতে আপোনালোকে কমপ্লেইন এটা দিয়ক বুলি কৈছিলে। তেতিয়া আমি প্ৰথমতে আমি নেশ্যনেল কমিশ্যনক দিছিলোঁ ছেপ্টেম্বৰ 1 তাৰিখে, আৰু এডিবিত আকৌ কমপ্লেইন কৰিব দিছে। এডিবি আমি 21 তাৰিখ অক্টোবৰ 21 তাৰিখত কমপ্লেইন কৰিছোঁ। 21 তাৰিখ অক্টোবৰ কমপ্লেইন কৰাৰ লগে লগে এতিয়া এডিবিয়ে ডাইৰেক্ট ফিলিপাইনছৰ পৰা আমাক লৈ ভিডিঅ' কনফাৰেঞ্চ এটা কল কৰিছিলে। তেতিয়া আমি তাতে আমি আলাপ আলোচনা কৰিছোঁ, তেখেতসকলে ফৰ্ম দিছিলে, সেই ফৰ্মমৰ্মে আমি দিছিলোঁ। তাতে কমপ্লেইন এটা অফিচিয়েলি আমি পঠাইছিলোঁ। পঠোৱাৰ লগে লগে তেখেতসকলে কিছুমান ডাটা তথ্য বিচাৰিছে। সেই ডাটাখিনি আমি ছেপ্টেম্বৰ 6 তাৰিখে আমি ফিলিপাইনছলৈ মানে ৰিভিউ পেনেল কমপ্লায়েন্স ৰিভিউ পেনেললৈ আমি দিছিলোঁ। তেখেতসকলে সেই গোটেইখিনি ডকুমেণ্ট চেক কৰাৰ পাছত তেখেতসকলে 22 জানুৱাৰীয়ে এটা ৰিপৰ্ট দিছিলে। সেইটো ৰিপৰ্ট দিছিলে যে আপোনালোকে যিমানখিনি কমপ্লেইন কৰিছিলে আৰু যিমানখিনি আপোনালোকে তথ্য দিছিলে, সেই তথ্যৰ বাবে আপোনালোকে কমপ্লেইনটো এলিজিবল বুলি কৈছিল। কিন্তু আপোনালোকে ইণ্ডিয়াৰ এডিবি অফিচত কমপ্লেইন নোহোৱাৰ কাৰণে আমি 181 আপোনালোকে ৰুলটো ব্ৰেক কৰিছে। গতিকে সেইটো ব্ৰেক কৰাৰ কাৰণে এলিজিবল বুলি ক'লে, আদাৰৱাইজ এলিজিবল বুলি এটা ৰিপৰ্ট এটা দিছে। এইটো আপোনালোকে এডিবি CRB ৱেবছাইটত গ'লে পাই যাব এই ৰিপৰ্টটো, গতিকে ৰিপৰ্ট তাতে আছে। তাৰপাছত আমি কৈছোঁ নহয়, উই হেভ অলৰেডি কমপ্লেইন টু দ্য এডিবি ইণ্ডিয়া অফিচ। সেই এৰিয়া অফিচটো আমি অলৰেডি দিয়া হৈছে। তেতিয়া ছবিটো আমি হোৱাটছএপ কৰি দিছে। তেতিয়াহ'লে দেখিলে তেতিয়াহ'লে আপোনালোকে কমপ্লেইন কৰিছে, তেতিয়াহ'লে কিয় আপোনালোকে আগতীয়াকৈ দিয়া নাই? গতিকে ঠিক আছে, আপোনালোকে ৰিভিউ মানে কি ৰিভাইজ কমপ্লেইন আকৌ কৰি দিয়ক বুলি কৈছে। আকৌ ফেব্ৰুৱাৰী 1 তাৰিখ আমি আকৌ ৰিভাইজ কমপ্লেইন কৰিলে। কৰাৰ লগে লগে তেখেতসকলে আমাক এটা ভিডিঅ' কনফাৰেঞ্চ মিটিং কল কৰিছে। সেই কলত যে কৈছিলে যে আপোনালোকে ডকুমেণ্টটো দিব নালাগে, প্ৰিভিয়াছ ডকুমেণ্ট যিটো জমা দিছিলে আপোনালোকে ছাবমিট কৰিছে সেইটোৱে ছাফিচিয়েণ্ট আছিলে। গতিকে এতিয়া আমি ফিজিকেলি আমি ইনভেষ্টিগেশ্যন আহিম কৈখিনি তেখেতসকলে মাৰ্চ 18 আৰু 19 তাৰিখে ছাইডত সিহঁতে ভিজিট কৰিলে। সেই ছাইডত ভিজিট কৰাৰ পাছত তেখেতসকলে একচুৱেল ইফেক্টেড যিটো ফেমিলি তেখেতসকলৰ লগত আলাপ আলোচনা কৰি ডিছকাছ কৰিছে, ইণ্টাৰেকশ্যন কৰিছে। সেই তথ্যখিনি লৈ জাগাত চাই লৈ গ'ল, গোটেই ভিউটো লৈ গৈছে। সেই ৰিপৰ্টটো এতিয়া মে' 20 তাৰিখে দিয়া কথা আছিলে, কিন্তু ব'ৰ্ড মানে ডাইৰেক্টৰ এইটো ব'ৰ্ড অফ ডাইৰেক্টৰৰ পৰা সেই ৰিপৰ্টটো এতিয়ালৈকে অহা নাই বুলি ক'লে। এনেইতো 20 তাৰিখ মে' দিয়া কথা আছিলে। গতিকে এটা আকৌ ইমেইল এটা দিছিলে যে এইকেইদিন ভিতৰত আমি একেলগে ৰিভিউ পেনেলৰ ৰিপৰ্ট আৰু ব'ৰ্ড অফ ডাইৰেক্টৰৰ ৰিপৰ্টটো একেলগে আমি পাব্লিছ কৰিম বুলি ক'লে। কিন্তু আমি জানাৰ মতে এতিয়া এডিবিয়ে এই ফাণ্ডটো 434 বিলিয়ন ডলাৰটো এই পইচাটো সিহঁতে 99.99% সিহঁতে বিদ্ৰোহ কৰিব। সেইটো আমি ইতিমধ্যে আমি গম পালোঁ যে APDCL পৰা ফাণ্ডটো বিদ্ৰোহ কৰিব। কিন্তু APDCL আকৌ কৈছিলে যে আমি এডিবিৰ পৰা টকা নাপালেও ফাণ্ড নাপালেও আমি প্ৰজেক্টটো কৰিমেই বুলি আকৌ এটা ৰিপৰ্টো পাইছোঁ। গতিকে APDCL কেনেকৈ কৰিব? সিহঁতেতো সিহঁতৰ টকা থাকিলেহে কৰিব পাৰিব। সিহঁতে ৱৰ্ল্ড বেংকত নক কৰিব বিচাৰিছে, কিন্তু ৱৰ্ল্ড বেংকো এইটো নিদিব এই প্ৰজেক্টটো। কোনোবা নহ'লে প্ৰাইভেট ছেক্টৰত দিব লাগিব, লাইক আম্বানী আদানী এনেকুৱাৰ পৰাহে সিহঁতে টকা আনিব লাগিব। গতিকে এছিয়ান ডেভেলপমেণ্ট বেংক যিটো ৰোল, সেইটো ৰোলটো সিহঁতে কৰিলে। এতিয়া ৰোল বাকী থাকি গ'ল এতিয়া NCST নেশ্যনেল কমিশ্যন ফৰ শিডিউল ট্ৰাইব। আমি কমপ্লেইন দিছিলোঁ 1 তাৰিখ ছেপ্টেম্বৰ 1 তাৰিখে দিছিলোঁ। তেতিয়া সেইটো পোৱাৰ লগে লগে সিহঁতে 15 দিনৰ ভিতৰত সিহঁতে ৰিপ্লাই এটা বিচাৰে কাউন্সিলৰ পৰা, APDCL পৰা ৰিপ্লাই এটা বিচাৰিলে। সিহঁতে 15 দিন ভিতৰত ৰিপ্লাই দিলে। সেই ৰিপ্লাই কপিটো মোক আকৌ NCSTয়ে দিলে যে এই ৰিপ্লাইটো কাউন্সিল আৰু APDCL যিটো ৰিপ্লাই আপুনি এইটো সন্তুষ্ট নেকি বুলি ক'লে। যদি সন্তুষ্ট নহয় তেনেহ'লে ৰিজনাল লেটাৰটো আকৌ ইমিডিয়েট দিয়ক।